আৰ্থিকভাৱে দৰিদ্ৰ হ'লেও সকলো মানুহেই সৰ্বদাই মানসিকভাৱে স্বতন্ত্ৰ থাকিব বিচাৰে। বন্দিত্বৰ জীৱন কোনো মানুহৰ বাবেই কাম্য নহয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাতহে জনগণে প্ৰকৃত স্বাধীনতা ভোগ কৰিবলৈ সুযোগ পায়। মহামানৱ মহাত্মা গান্ধীকে ধৰি ভাৰতবৰ্ষৰ মহান ব্যক্তিসকলৰ সংগ্ৰাম আৰু আত্মবলিদানৰ ফলত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বৈৰাচাৰী ইংৰাজৰ কবলৰ পৰা দেশখনক মুক্ত কৰি দেশবাসীক স্বাধীনতা উপহাৰ দিয়া হৈছিল। সমাগত 75তম স্বাধীনতা দিৱস উপলক্ষে আজিৰ পৰা 15 আগষ্টলৈকে দেশজুৰি উদযাপন হ'ব হৰ ঘৰ তিৰংগা অৰ্থাৎ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচী। হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ ৰাইজৰ মাজত যথেষ্ট উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতীয় পতাকা উত্তোলনক জন আন্দোলনলৈ পৰিণত কৰাৰ বাবে আহ্বান জনাইছে। লগতে মন্দিৰ, মছজিদ, গীৰ্জাঘৰতো পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু জাতীয় পতাকা দেশৰ নাগৰিকৰ বাবে শান্তি, ত্যাগ, সাহস আৰু প্ৰগতিৰ প্ৰতীক স্বৰূপ। সেইবাবে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দল মত নিৰ্বিশেষে চৰকাৰে লোৱা কাৰ্যসূচীৰ সফল বাস্তৱায়নৰ ক্ষেত্ৰত পূৰ্ণ আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাটো নৈতিক দায়িত্বৰ ভিতৰত অন্তৰ্ভুক্ত। পূৰ্বতে জাতীয় পতাকা খাদী কাপোৰৰ হ'ব লাগিছিল, কিন্তু কেন্দ্ৰীয় গৃহ বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা খাদীৰ পতাকাৰ উপৰিও পলিয়েষ্টাৰ, উল, চিল্ক আদিৰ দ্বাৰা নিৰ্মিত পতাকাও উত্তোলন কৰিব পাৰিব। আনকি এইবাৰ অসমবাসীয়ে আত্মসহায়ক গোটৰ পৰা জাতীয় পতাকা ক্ৰয় কৰিব পাৰিব। লগতে চৰকাৰী সুলভ মূল্যৰ দোকানত 18 টকাত জাতীয় পতাকা চৰকাৰীভাৱে লাভ কৰিব জনসাধাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, ৰেড জোন।